ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। মই আজি তোমালোকক শিশুলীলা কবিতাটিৰ ৮ নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকক লিখাবলৈ লৈছোঁ। আৰু ইয়াত প্ৰশ্নটো কৈছে যে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। আৰু এই কথাখিনি যিটো কুৱেশ্যন তাৰ যিটো এনচাৰ বা তাৰ যিটো উত্তৰ, সেই কথাখিনি যদি তোমালোকে সম্পূৰ্ণ মনত ৰাখিব পাৰা, তেতিয়াহ'লে তোমালোকে এই কবিতাটোৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ তোমালোকে ভাল ধৰণে কৰিব পাৰিবা। ইয়াত এতিয়া চাবা, উত্তৰটো তোমালোকক কৈছে যে শিশুলীলা কবিতাটিত কবিয়ে কৃষ্ণৰ শৈশৱ লীলা বৰ্ণনা কৰিছে। হয়, আৰু ইয়াত কি কৰিছে, কবি শংকৰদেৱে শ্ৰীকৃষ্ণৰ যিটো শৈশৱৰ লীলা, শৈশৱকালত শ্ৰীকৃষ্ণনো কেনেধৰণৰ কৰ্ম কৰিছে বা কেনেধৰণৰ ক্ৰিয়া কৰিছে, সেইখিনিকে ইয়াত উপস্থাপন কৰা হৈছে। নৱবৈষ্ণৱ ধৰ্মৰ মতে শ্ৰীকৃষ্ণ স্বয়ং বিষ্ণুৰ অৱতাৰ, কিন্তু সেই হ'লেও কবিয়ে কৃষ্ণক ভগৱানৰ অৱতাৰ হিচাপে নহয়, সাধাৰণ মানৱ শিশু হিচাপেহে অংকন কৰিছে। নৱবৈষ্ণৱ ধৰ্মৰ মতে কৃষ্ণ হৈছে কি, বিষ্ণুৰ এটি অৱতাৰ, কিন্তু সেই হ'লেও শংকৰদেৱে এই কবিতাটোত কি কৰিছে, ভগৱানৰ সেই অৱতাৰ ইয়াত বৰ্ণনা নকৰি শ্ৰীকৃষ্ণক সাধাৰণ মানৱ শিশুৰূপে ইয়াত উপস্থাপন কৰিছে। ইয়াত কৃষ্ণই সাধাৰণ শিশুৱে কৰা সকলো কাম কৰিছে। দধি মথি থকা মাতৃক কৃষ্ণই কাম কৰাত বাধা দিছে আৰু মাকৰ গাখীৰ খোৱাৰ মন কৰিছে, যিটো আমাৰ সাধাৰণ শিশুবিলাকে কৰে। আৰু ইয়াত কৈছে যে পুত্ৰৰ মন বুজি মাত বুজি পাই যশোদাই স্তন্যপান কৰাইছে। আৰু যেতিয়া যশোদাই শ্ৰীকৃষ্ণৰ মন বুজি পাইছে যে কৃষ্ণই গাখীৰ খাব বিচাৰিছে বুলি মাতৃয়ে গম পাইছে, তেতিয়া কি কৰিছে, যশোদাই নিজৰ পুত্ৰক দুগ্ধ পান কৰাব লৈছে। ঠিক সেই সময়তে গাখীৰ উঠলি পৰিবলৈ লোৱা দেখি পুত্ৰক কোলাৰ পৰা নমাই যশোদাই দৌৰি গৈছে। সেই সময়তে কি হৈছে, জুইত ক্ষীৰ বনাবলৈ কাৰণে বা পায়স বনাবৰ কাৰণে যি গাখীৰ পাতি থৈছিলে, সেই গাখীৰ কি হৈছে, উতলি পেলাই পৰিবৰ উপক্ৰম হৈছে। আৰু তাকে দেখি যশোদাই কি কৰিছে, কৃষ্ণক নিজৰ কোলৰ পৰা নমাই সেই গাখীৰ নমাবৰ কাৰণে গুচি গৈছে। আৰু তাৰপিছত কি কৰিছে চোৱা, মাকৰ গাখীৰ সম্পূৰ্ণকৈ খাবলৈ নাপালে সাধাৰণ শিশুৱে যেনেধৰণৰ আচৰণ কৰে, কৃষ্ণও ঠিক একে আচৰণ কৰিছে। খঙত তেওঁ ওঠ কঁপিছে আৰু দাঁত কামুৰিবলৈ ধৰিছে। তেতিয়া সাধাৰণ শিশু এটিয়ে মাকৰ গাখীৰ খাবলৈ নাপালে সম্পূৰ্ণকৈ যি ধৰণে আচৰণ কৰে, কান্দে, ঠিক তেনেদৰে কি কৰিছে, কৃষ্ণৰো মনৰ অৱস্থা তেনেকুৱা হৈছে। আৰু কি কৰিছে, কৃষ্ণই খঙত কঁপিবলৈ ধৰিছে আৰু ওঠবিলাক কঁপিছে খঙত, আৰু কি কৰিছে, দাঁত কামুৰি ধৰিছে। আৰু তাৰপিছত চোৱা, শিলেৰে দধি ভান ভাঙি নিজে খালে আৰু লগতে বান্দৰকো খোৱালে। তাৰপিছত কি কৰিলে, কৃষ্ণই মাকৰ যিবিলাক দৈ টেকেলি আছিলে, সেই টেকেলিসমূহ শিলেৰে ভাঙিলে। শিলেৰে ভাঙি পেলাই কি কৰিছে, তাত থকা যিবিলাক দৈ বা মাখন, সেইবিলাক নিজে খোৱাৰ লগতে বান্দৰকো খাবলৈ দিছে বুলি কৈছে। সাধাৰণ শিশুৰ দৰে কৃষ্ণৰ চুৰ কৰি অনা লৱণো উৰলৰ ওপৰত বহি তৃপ্তিৰে খোৱাৰ দৃশ্য কবিয়ে সুন্দৰ ৰূপত উপস্থাপন কৰিছে। সাধাৰণ শিশু এটিয়ে যেনেধৰণে ঘৰৰ পৰা বস্তু এটা চুৰ কৰি বা যিকোনো এটা বস্তু চুৰ কৰি যেনেধৰণে তৃপ্তিৰে খায়, ঠিক তেনেধৰণে কি কৰিছে, শিশু কৃষ্ণকো সেই ৰূপতে ইয়াত উপস্থাপন কৰোৱা হৈছে। কৃষ্ণৰ এই কাণ্ড দেখি মাকৰ বৰ খং উঠিছে আৰু হাতত এছাৰি লৈ পুত্ৰক মাৰিবলৈ খেদি আহিছে। আৰু যেতিয়া কৃষ্ণৰ এনে এটা আচৰণ দেখিছে, তেনে আচৰণ দেখি পেলাই যশোদাৰ খুব খং উঠিছে আৰু খঙতে কি কৰিছে, হাতত এছাৰি লৈ পেলাই কৃষ্ণক মাৰিবলৈ খেদি আহিছে। যিজন কৃষ্ণক যোগীসকলে দিন ৰাতি ধ্যান কৰিও বিচাৰি নাপায়, সেই কৃষ্ণই সাধাৰণ শিশুৰ দৰে মাকৰ ভয়ত পলাইছে। আৰু এনেকুৱা এজন কৃষ্ণৰ এনেকুৱা এটা ৰূপ, যি ৰূপক কি হয়, মহান মহান যোগীসকলে ধ্যান কৰি পেলাই তেওঁ অৱতাৰ লাভ কৰিব নোৱাৰে। আৰু তেনে এজন কৃষ্ণই কি কৰিছে, সাধাৰণ শিশুৰ দৰে মাকৰ ভয়ত পলাইছে বুলি কৈছে। যেতিয়া পুত্ৰক খেদি যশোদা ভাগৰি পৰিছে, তেতিয়া মাকৰ ক্লান্ত অৱস্থা দেখি কন্দনা মোৱা হৈ কৃষ্ণই নিজে মাকক ধৰা দিছে। আৰু যেতিয়া মাকৰ সেই দুখ লগা অৱস্থা দেখিছে, দৌৰি দৌৰি যেতিয়া মাক ভাগৰি পৰিছে, তেনে অৱস্থাত শ্ৰীকৃষ্ণই কি কৰিছে, নিজেই মাতৃৰ হাতত ধৰা দিছেহি। দধি ভান ভঙাৰ বাবে যশোদাই তেওঁৰ মূৰ খাব বুলি
ধমকি দিয়াত একেবাৰে সাধাৰণ শিশুৰ দৰে ভয়ত কোচমোচ খাইছে। আৰু সাধাৰণ শিশু এটিক মাকে এছাৰিলৈ মাৰিলে বা ধমকি দিলে যেনেকুৱা অৱস্থা হয়, ঠিক একেই অৱস্থাত কাৰ হৈছে? শ্ৰীকৃষ্ণৰ হৈছে। এই কবিতাটিত বৰ্ণিত কৃষ্ণৰ কৰ্মকাণ্ডসমূহ জগতৰ প্ৰত্যেক শিশুৰ লগত মিল থকা, যাৰ বাবে যশোদাই পুত্ৰৰ দুষ্টালিত অতিষ্ঠ হৈ পৰিছে। আৰু এই যে কবিতাটোত যিখিনি কৃষ্ণৰ ৰূপ বা যিখিনি তেওঁৰ ক্ৰিয়াকলাপ ইয়াত উপস্থাপন কৰা হৈছে, সেই ক্ৰিয়াকলাপসমূহ সাধাৰণ পৃথিৱীৰ প্ৰত্যেক সাধাৰণ শিশুৰ যি আচৰণ, সেই আচৰণৰ লগত মিল থকা। গতিকে এই কবিতাটোত শ্ৰীকৃষ্ণৰ যি ভগৱান ৰূপ বা বিষ্ণুৰ যি মাহাত্ম্য, সেই মাহাত্ম্য ইয়াত প্ৰকাশ কৰাৰ উপৰিও কি কৰিছে? শংকৰদেৱে শ্ৰীকৃষ্ণক সাধাৰণ শিশুৰ দৰে উপস্থাপন কৰিছে। গতিকে এই গোটেই কথাখিনি তোমালোকে ভালদৰে পঢ়িবা, আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে ইয়াতে সুধিবা, মই তোমালোকক নেক্সট ক্লাছত সেইখিনি আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমান।